হে গাইজ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু এইফালে দেখিছে আমাৰ ঘৰটো সম্পূৰ্ণ হৈছে আৰু দৰজা খিৰিকী লগোৱা নাই, পিছত লগাব বোলে। বাকীখিনি এনেকৈ থাকি গ'ল আৰু এতিয়া নোৱাৰে লগাব। আৰু যিহে গৰম পৰিছে বাহিৰলৈ ওলাই যাবই নোৱাৰি। গৰমতে কি কৰোঁ কলৈ যাওঁ সেনেকুৱা লাগিছে, সেইবাবে এনেকৈ হেবৰা লাগি বহি আছোঁ। আৰু এইফালে মই লৈছোঁ 1 চামুচ দৈ, অলপমান স্কিন কেয়াৰ কৰি লওঁ। তাৰপিছত रुको जरा सबर करो। হালধি দি দিছোঁ মই। আৰু এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। হালধি আৰু দৈখিনি মিক্স কৰা হোৱাৰ পিছত ইয়াতে এফাল আলু নিকনিৰে ৰুকি লৈছোঁ মই। আলুখিনিও ৰুকা হোৱাৰ পিছত তিনিওটা মিশ্ৰণ এতিয়া ধুনীয়াকৈ মিহলি কৰি লৈছোঁ। এতিয়া মিক্স কৰা হোৱাৰ পিছত ধুনীয়াকৈ গালত লগাই ল'ম। আৰু এতিয়া 5 মিনিট সময় এনেকৈ ৰাখি দিম। 5 মিনিট সময় হৈ যোৱাৰ পিছত মই নৰ্মেল পানীত কাপোৰ এখন তিয়াই লৈ ধুনীয়াকৈ মুচি লৈছোঁ। আপোনালোকে ধুইও ল'ব পাৰে, মই মুচিয়ে লৈছোঁ। আৰু চাওক আপোনালোকৰ আগত ৰিজাল্ট ওলাইছে, ইমান ধুনীয়া হৈছে, স্কিনটো চফ্ট হৈছে। সূৰ্য দেৱতাৰ পাৱাৰ দেখি মানুহৰ ঘৰত থকা AC, ফেন এইবোৰেও কিজানি চক খাই গৈছে। এই সূৰ্য দেৱতাটোক এবাৰ ভালকৈ চাই আছো। বাপৰে ইমানে পাৱাৰ, ৰাস্তাত কণী ভাজি খাব পৰা কৰি দিছে ভাই। এই উৎকট গৰমৰ দিনটো পাৰ কৰি গধূলি হ'ল বাৰু কিবাকে। এতিয়া আকৌ ভাত ৰন্ধা বঢ়াৰ চিন্তা কৰিব লাগিব এই গৰমখনত। আৰু এইফালে আমাৰ ফেনখনেও কাম নকৰা হৈছে। বেচেৰা কিমান চলিব আৰু দিনে ৰাতিয়ে। গৰমটো গৰমে আৰু অকণমান এনাৰ্জি ড্ৰিংক খাই দিওঁ, মানে লাল চাহ। গধূলি হ'লে অকণমান লাল চাহ খালে মনটো খুবেই ভাল লাগে, আগৰ পৰা এইটোৱে অভ্যাস। আৰু এইটো আমাৰ ধনুবেটাৰ নতুন জেমেটি। ককাক কৈছিলে আগৰ পৰাই জেমেটি এটা লাগে বুলি, যিহেতু পৰীক্ষাও আহি পাইছে, এইবাবে ককাকে এটা জেমেটি আনি দিছে তাক। তাৰ মনটোত যে কিমান ফূৰ্তি জেমেটিটো পায়, সিহঁতৰ বাবে সেইটোৱে ডাঙৰ বস্তু। আৰু কাইলৈ যে পৰীক্ষা, অকণমান ময়ো পঢ়ুৱাই দিলোঁ। পঢ়া শুনা কৰাৰ পিছত এটা নিয়মে আৰু সদায় খেলিবই যে খেলিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।